যোৱাকালি আমি দাৰ্জিলিঙৰ পৰা আহি পালোঁ। আহি পাওঁতে আমাৰ অলপমান ৰাতি হ'ল, ৰাতি হোৱাৰ কাৰণে আমি খাই বৈ শুই গ'লোঁ। এতিয়া 10টা বাজিছে, 10টা বজাত আমি এতিয়া আকৌ ট্ৰেইন ষ্টেচন গৈ আছোঁ। এতিয়া আমি ৰাজধানীত আমি টিকেট কাটি থোৱা আছে। আমি শিলিগুৰিৰ পৰা ৰাজধানীত আমি ডিব্ৰুগড়লৈকে যাম, তাৰ পৰা আমি ঘৰলৈ যাম আৰু ৰাতিপুৱা কালি। এতিয়া আমি অটত গৈ আছোঁ ষ্টেচনলৈ। এতিয়া আমি ষ্টেচন পালোহি। এতিয়া ষ্টেচনৰ ওপৰেদি আমি এতিয়া আহি আছোঁ, ফ্লাইঅভাৰ ওপৰেদি। ট্ৰেইনখন আহিবলৈ এতিয়া অলপমান টাইম আছে, সেইকাৰণে মায়ে অলপমান বস্তু লৈ লৈছে ঘৰলৈ। বিস্কিট, মিঠাই কিবা কিবি কি পায় ইয়াত লৈ লৈছে। আমাৰ ট্ৰেইন আহি গ'ল। ট্ৰেইন উঠি ল'লোঁ দেই ট্ৰেইনত। এতিয়া আমি গৈ আছোঁ ষ্টেচনৰ পৰা উঠি। পোৱালীকেইটা বুবু চিট নাম্বাৰ দেখা। এতিয়া আমাক পানী বটল দি আছে এতিয়া, আৰু খানাৰ কাৰণে কি খাব আমাক সুধিলেহি। আমাক এতিয়া এইখিনি ট্ৰেইনৰ পৰা দিছে বেডশ্বীট, গাৰু কভাৰ। চাওক কি কি দিছে, আপোনালোকে দেখাই আছোঁ। চাওক অলপ খালী দেখাম এতিয়া আমাক কি দিছে ইয়াত। ইয়াত দিছে এখন বেডশ্বীট, আৰু এখন বেডশ্বীট, এখন পাৰি ল'বলৈ দিছে আৰু এখন গাত ল'বলৈ দিছে। এই দুখন বেডশ্বীট দিছে। আৰু ওপৰত এই ওপৰত এখিনি গাৰু আছে, গাৰুৰ ওপৰত টাৱেল পাৰি ল'ব লাগে। আৰু এইকেইখন একদম চাফা ধুনীয়া ধুই থোৱা হয় আৰু একদম চাফা, দেখিছেনে? এই দুইটা খোৱাত বিজি, এবাৰ খোৱাই হ'ল, আকৌ খাইছে। এতিয়া আমাৰ খানা আহি গৈছে। মই এতিয়া খানা খাব লৈছোঁ, আপোনালোকক দেখাই আছোঁ কি কি আছে ইয়াত। প্ৰথমতে আছে এইটো ৰাইচ, আৰু আছে এফালে আছে এইটো হৈছে দাল, আৰু এটা চিকেন এয়া দেখিছেনে? একেবাৰে কম দিছে, 2 পিচ। খাবলৈ কেনেকুৱা গম নাপাওঁ, খাই কিনে আপোনালোকক জনাম কেনেকুৱা হৈছে। আৰু এয়া আছে আপোনাৰ ৰুটি। আগতে ৰাজধানী খানাবোৰ ভাল আছিলে, এতিয়া খানা কেনেকুৱা মই খালেহে গম পাম। মই খাই চাওঁ কেনেকুৱা হয়। ইমান বেছি ভালো হোৱা নাই, ইমান বেছি বেয়াও হোৱা নাই। যিবোৰ নৰ্মেল ট্ৰেইন, সেই ট্ৰেইনৰ নিচিনাই খানাটো হৈছে। ইমান বেছি টেষ্টিও নহয়, খাব পাৰি আৰু এটা দেখা পাহৰি গ'ল, এই দৈ দিছে। আইচক্ৰীম দিছে এতিয়া, আইচক্ৰীম খাওঁ। আইচক্ৰীম ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম। এইটো আমাৰ এতিয়া চাহৰ কাৰণে আনি দিছে, চাহ খাবৰ কাৰণে। শুই আছিলোঁ, এতিয়া ভালেই হ'ল, এইটো টাইমত পালোঁ। আমাৰ এজন দেখিছেনে বিন্দাছ শুই আছে। এতিয়া গধূলি শুই লৈছে আৰু অলপ সাৰ পাব, সাৰ পোৱাৰ পিছত আৰু ৰাতি শুবলৈ নিদিব, উৎপাতে বাঢ়িব। এইকেইটা লুডু খেলাত বিজি পুৰা। শুই উঠিলে, উঠি কিনে এতিয়া খেলি আছে। এইটো কচুগুটিটো আমাৰ কচুগুটি এয়াই, এইটো গুৰু হয়, আমাৰ কচুগুটি গুৰু। এটাই ট্ৰেইনিং লৈ আছে, হেৰি ক'ৰবাত হিমালয়ত ক'ৰবাত বগাবলৈ যাব নেকি। এটাই পুৰা নামিব পৰা নাই, পৰা এটা শিকাই আছে। দাদা ককায়েকক বগোৱা দেখি সিও বগাব গৈছে একদম। ধৰা ধৰা, হেণ্ডেল ধৰা, হেণ্ডেল ধৰা, ধৰা। ইয়া বগা বগা, দেখিছে ভাইটিয়ে পাৰিছে, দেখিছা? বুবু ভয় লাগে, বুবু নকৰে 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 বুবু। বা 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 পাৰিলা, বা পাৰিলা। কৈছা বা 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 কৈ দিয়া।
তুম গৈছা কি কৈছা অ তুম গৈছা তুমি বা 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 কৈ দিয়া বা 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 কৈ দিয়া रिक्शा में पूरा मोबाइल चला रहा है वैसे ऐसे करके मतलब रिक्शा में पूरा मोबाइल चला रहा है ये देखिए आप स्किप करना पड़ेगा ना स्किप करना पड़ेगा अभी ऐड आ रहा है খোৱাত বিজি হৈ গৈছে কৈ দিয়া এফালে বুবুৱে খোৱাত বিজি হৈছে এফালে দাদা বিজি হৈ গ'ল এফালে মা খাব লৈছে এফালে বিজি হৈ গৈছে চব খোৱাত আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল এতিয়া শুবলৈ লৈছোঁ গুড নাইট আমাৰ এনাৰ্জি পাই শুই উঠিলে এতিয়া শুই উঠি পূৰা এক্টিভ শুই উঠি এক্টিভ পূৰা পাপা শুই আছে এটা ট্ৰলি বেগ দাঙিব গ'লে যাবৰ কাৰণে ট্ৰলি বেগ দাঙিব গ'লে যাবৰ কাৰণে এটাই উঠি এটা হৈ গ'ল এটা উঠিয়ে হৈ গ'ল আৰু উৎপাত হৈ গ'ল তাৰ নতুনকৈ আমি এতিয়া ট্ৰেইনৰ পৰা নামিব লৈছোঁ মানুহবোৰ নামি খালী হ'ল খালী হোৱাৰ পিছতে আমি নামিছোঁ ভাইটি আহি পাওঁতে আৰু 40 মিনিট লাগিব বুলি কৈছে এতিয়া আমি পানীপুৰ আহি পালোঁ ৰাতিপুৱা ৰাতিপুৱা আমাৰ হিৰ' ক'ত অঁ হিৰ' এইফালে পালাহি নে পালাহি এয়া আমাৰ ট্ৰেইনখন আমাৰ নেপালৰ পৰা দাৰ্জিলিঙৰ পৰা এতিয়া ডিব্ৰুগড়ৰ পৰা আমি ধেমাজি যাম আজি আমাৰ যাত্ৰা শেষ হ'ব অলপ ভাল লাগিছে আৰু ঘৰ আহি পাইছোঁ বুলি মনটো অলপ ভাল লাগি গৈছে ইমান দিন জাৰ্ণি কৰি কৰি একদম ভাগৰ লাগি গৈছিলে গৈ আছোঁ এতিয়া ষ্টেচনলৈ তাতে অলপ সময় ৰখিব লাগিব এইটো পিছে পিছে বুবু আহি আছে মাহঁতে আগত গ'ল আগত গৈ আমালৈ ৰখি আছে আহক মা ব'লক আমি যাওঁ আহাচোন আমি থৈ দিছে ইয়াত পানী বটল পূৰা ট্ৰেইনত দিয়া পানী বটল হৈ গ'ল দম দম পানী বটল এইবোৰ কাপোৰ বেডশ্বীট গাৰু কভাৰ এইবোৰ আছে এইবোৰ ধুবৰ কাৰণে ইয়াত থৈ দিছে এইবোৰ বেগে চেগে ভৰাই থৈ দিছে এইবোৰ ধুবৰ কাৰণে এইখন দেখিছেনে ইমান ডাঙৰ ফেন ইয়াত লগাই থৈছে আমাক নিবলৈ এতিয়া আমি গাড়ীত উঠোঁ এই ইয়াত ধুনো পূৰা বেটাই মমাইকক পাই একদম মানে যাবই লয় তাৰ কোচতে আছে এতিয়া আমিও এতিয়া যাওঁ আৰু আমাৰ জাৰ্ণি ইয়াতে খতম হৈছে মই ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই